চামগুৰি সমষ্টিৰ অন্তৰ্গত কাঠপাৰা বজাৰ আৰু এই কাঠপাৰা বজাৰত তেখেতে গৰৈমাৰীৰ পৰা আহি পেলাই প্ৰায় 2-3 বছৰ ধৰি ইয়াত এটা কাপোৰৰ দোকান কৰিছে। এই ভিতৰুৱা অঞ্চলত একমাত্ৰ এই কাপোৰৰ দোকানটোৱে আমাৰ বজাৰখনৰ বিভিন্ন ধৰণৰ মানুহে ইয়াৰ পৰা কাপোৰ চাপোৰ লৈছিলে, উন্নত মানৰ দোকান। আজি পুৱা আমি অৱগত হৈছোঁ যে ইয়াত জুই লাগিছে বুলি। আমি ঘৰৰ পৰা আহিলোঁ, আহি পেলাই দেখিলোঁ যে ইয়াত জুই আৰু দোকানখনৰ ভিতৰত থকা কাপোৰ চেণ্ডেল আদি কৰি বিভিন্ন বয় বস্তুবিলাক সম্পূৰ্ণৰূপে জুইত দাহ গৈছে। আমি অতিকৈ মৰ্মাহত হৈছোঁ। এই মানুহজনৰ একমাত্ৰ জীৱিকাৰ পথ এই দোকানখন আছিলে। আজি তেখেতে এই দোকানখন জুইত জাহ যোৱাৰ ফলত আমাৰ এই বৃহৎ অঞ্চলৰ লগতে বজাৰখনৰ এটা সৌন্দৰ্যমূলক দোকান আছিলে, এইটো ধ্বংস হৈ গৈছে আৰু এই মানুহজনৰ জীৱিকাৰ পথ সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে। আমি আজি সংবাদ মাধ্যমৰ যোগেদি এটা দাবী জনাইছোঁ যাতে চৰকাৰ তথা আমাৰ প্ৰশাসন বিভাগৰ পৰা তেখেতক নিম্নতম যদি কিবা এটা সহায় কৰে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু আমাৰ এই বজাৰখনত থকা একমাত্ৰ দোকানখন নাইকিয়া হৈ যোৱাৰ ফলত আমি এই শীতৰ প্ৰকোপ বাঢ়িছে। তেখেতে কিছুদিন আগতে আমি গম পাইছোঁ বহু টকাৰ কাপোৰ কানি ইয়াত দোকানত সোমাইছে, নতুনকৈ মজুত কৰিছে। ঠাণ্ডাৰ যিবিলাক কাপোৰ সূত্ৰপাত কেনেদৰে হ'ল? আমি ইয়াত মানে যিখিনি দেখা পাইছোঁ, ৰাইজৰ মানে যিখিনি দৃষ্টিগোচৰ হৈছে, দোকানখন সম্পূৰ্ণৰূপে চাটাৰ বন্ধ হৈ আছিলে। ৰাইজে তেখেতে মালিকজন অহাৰ আগতেই ৰাইজে এই ধোঁৱা ওলোৱা দেখি পেলাই চাটাৰবিলাক খুলি দেখে যে কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ ফলত লগতে আমি অগ্নি নিৰ্বাপক বাহিনী, আমবাগান আউটপোষ্টৰ অগ্নি নিৰ্বাপক বাহিনীক আমি অৱগত কৰাৰ ফলত ইয়াত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পেলাই জুইটো সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সমৰ্থ হৈছে। কিমানমান টকাৰ ক্ষতি হৈছে? প্ৰায় ধৰি লওক তেখেতৰ দোকানখনৰ সম্পূৰ্ণ মিলি পেলাই প্ৰায় কোটি টকাৰ সম্পত্তি তেখেতৰ বিনষ্ট হৈছে বুলি আমি মানে অনুমান কৰিছোঁ। কি দোকান আছিল এইটো? এইটো কাপোৰৰ দোকান আছে। কাপোৰৰ দোকান বুলি ক'লে বৃহৎ ধৰণৰ এটা আমাৰ এই অঞ্চলখনৰ ভিতৰত এটা চকুত লগা আৰু সম্পূৰ্ণ বয় বস্তু পোৱা, কাপোৰ কানি পোৱা এটা দোকান আছে। চেণ্ডেল, জোতা